কলিয়াবৰ চুলুঙত অবৈধ সুৰাভৰ্তি বাহন জব্দ এগোপন খবৰৰ ভিত্তিত কলিয়াবৰ চুলুং তহলদাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত প্ৰীতম দাসৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে অবৈধ সুৰাভৰ্তি বাহনখন এখন চব্জি ভৰ্তি বাহনত কেঁচা চব্জিৰ তলত লুকুৱাই অনা হৈছিল অবৈধ সুৰাখিনি জব্দ কৰা বাহনখনৰ পৰা উদ্ধাৰ হৈছে 98কৈ কাৰ্টনত অৰুণাচলী টুবৰ্গ কেন বিয়াৰ আনহাতে আটক কৰা হৈছে অবৈধ সুৰা সৰবৰাহকাৰী দুজনকৈ লোকক লোক দুজন হৈছে শোণিতপুৰ চাৰিদুৱাৰ দলং বস্তিৰ বিপ্লৱ বড়ো আৰু চামগুৰি শিঙীয়া কেকৰাচুগাঁৱৰ ৰঞ্জন বৰা আনহাতে জব্দকৃত বলেৰো পিকআপ বাহনখনৰ নম্বৰ হৈছে AS12CC 3112 কলিয়াবৰৰ পৰা হেমন্ত ভূঞাৰ ৰিপৰ্ট বিগ নিউজ এইবিলাক হাবি ফেলে পেলা